লেবাৰ ডিপাৰ্টমেণ্ট বুলি ক'লে বহুত এটা সৰু ডিপাৰ্টমেণ্ট বা মাইনৰ ডিপাৰ্টমেণ্ট বুলি কয় কিন্তু এইটো ডিপাৰ্টমেণ্টৰ পৰা যে এটা ছেকশ্যনক আমি উপকৃত কৰিব পাৰোঁ সেইটো মানে এতিয়া আমি কৰিবলৈ গৈ আছোঁ মই প্ৰথমতে ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ অনাৰেবল চিফ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে এই এটা বহুত পিছ পৰি থকা ডিপাৰ্টমেণ্ট বুলি ক'ব পাৰি এই ডিপাৰ্টমেণ্টক মানে আগুৱাই লৈ যাবৰ কাৰণে ভালেখিনি ফাণ্ড এল'কেট কৰিছে এইবাৰ আৰু সেই হিচাপে আমি জনাব বিচাৰিছোঁ প্ৰথমে যে মই ৰেকৰ্ড এটা লৈছোঁ যেতিয়াৰ পৰা আমি ডিপাৰ্টমেণ্টৰ দায়িত্ব ল'লোঁ লেবাৰ ৱেলফেয়াৰৰ তাৰপিছত আগতে ৰেকৰ্ড কিছুমান বিচাৰিলোঁ মই কিন্তু তেনেকুৱা ৰেকৰ্ডবিলাক সঠিকভাৱে নাপালোঁ আৰু এতিয়া আমি ভাবিছোঁ যে এতিয়াৰ পৰা যিখিনি কাম হয় বা যিখিনি চেঞ্চাছ হয় সেইখিনি ৰেকৰ্ডবিলাক যাতে আমাৰ তাত ভালকৈ থাকক গতিকে ৱৰ্কাৰ্ছ ডাটাবেছত আমি ডিষ্ট্ৰিক্ট ৱাইজ এটা চেঞ্চাছ 2011 এটা আছে আমাৰ তাত কোকৰাঝাৰৰ টোটেল ৱৰ্কাৰ 3,41,131 এইটো এক্সক্লুডিং এগ্ৰিকালচাৰ লেবাৰ আৰু কাল্টিভেটৰ এণ্ড ৱৰ্কাৰ্ছ ইন হাউচ হোল্ড ইণ্ডাষ্ট্ৰী এনেকৈ এক্সক্লুডিং কৰা হৈছে গতিকে আপোনালোকক এই তথ্যখিনি মই দি দিম আমি ৰেজিষ্টাৰ্ড লেবাৰ আমি লেবাৰক কিয় ৰেজিষ্টাৰ্ড কৰিব লাগে গতিকে ৰেজিষ্টাৰ কৰাৰ পিছত যে লেবাৰে 16 বেনিফিটছ এটা পায় এই বেনিফিটছৰ ডিটেইলছখিনি মই ইয়াতে দিছোঁ 16 বেনিফিটছ এটা এজন লেবাৰ ৰেজিষ্টাৰ কৰাৰ লগে লগে পায় গতিকে 2020 লৈকে আগৰ গভৰ্ণমেণ্টে ৰেজিষ্টাৰ্ড লেবাৰৰ সংখ্যা আছিলে টোটেল মই ডিষ্ট্ৰিক্ট ৱাইজত কৈ আছোঁ কোকৰাঝাৰ 10,122 চিৰাং 5,501 বাক্সা 10,911 এণ্ড ওদালগুৰি 16,367 গতিকে 2020 লৈকে আমি 42,901 এটা ৰেকৰ্ড পাইছোঁ আমি ৰেজিষ্টাৰ্ড লেবাৰ ইয়াৰ পিছত আমি এই যে 2.5 বছৰটো আমি কিমানখিনি লেবাৰ আমি ৰেজিষ্টাৰ্ড কৰিছোঁ সেইটোৰ এটা তথ্য আপোনালোকক আগত মই দাঙি ধৰিব বিচাৰি আছোঁ 9,635 কোকৰাঝাৰ চিৰাং 1,188 বাক্সা 3,881 ওদালগুৰি 10,351 টোটেল 25,055 বেনিফিটছ কি পাব তেখেতসকলে মই আপোনালোকক ইয়াৰ পিছত দি দিম 16 বেনিফিটছ মোৰ তাত আছে আৰু মই বিচাৰিছোঁ আমি যিখিনি এৱাৰনেছ কৰিছোঁ তা মিডিয়াৰ যোগেদিও এইখিনি জনসাধাৰণে গম পাওক যে লেবাৰ ৰেজিষ্টাৰ কৰাৰ পিছত এওঁলোকে কি বেনিফিট চৰকাৰৰ পায় ইয়াৰ নেক্সটত আছে যে এৱাৰনেছ আমি কিমান কৰিলোঁ আগতে কিমান কৰিছিলে সেইটো তথ্য আমাৰ তাত এতিয়ালৈকে নাই গতিকে আমি আমাৰ কাৰ্যকালত এই 2.5 বছৰত কিমানখিনি কৰিলোঁ 2021 and 22 আমি 58 চেণ্টাৰ্ছ আমি ক্ৰিয়েট কৰিলোঁ এৱাৰনেছৰ চেণ্টাৰ ক্ৰিয়েট কৰি পেলাই আমি এটা চেণ্টাৰত মানে কোনো লিমিটেড নাথাকে যে ইমান আহিব লাগিব বা ইমান আহিব নালাগে এনেকুৱা নহয় যিমান আহে লেবাৰ যিমানে আহে আমি এওঁলোকক আৱেৰ কৰিছোঁ যে আপোনালোকে কি বেনিফিট আছে কি নাই চ' গতিকে মই জনাব বিচাৰিছোঁ যে ইয়াৰ পিছত 2022 and 23 আমি 40 চেণ্টাৰ্ছ আমি ক্ৰিয়েট কৰিছোঁ আৰু তাতেও আমি লেবাৰসকলক এৱাৰনেছ দিছোঁ এইবাৰ নতুনকৈ যোনটো SOPDত আমি কি কৰিবৰ কাৰণে গৈ আছোঁ লেবাৰ ডিপাৰ্টমেণ্টৰ আপোনালোকক একদম স্পেচিয়েলি এটা কথা মই জনাব বিচাৰি আছোঁ
যে আমি এনেকৈ এটা ব্যৱস্থা কৰিছোঁ যাতে এই যে পিছপৰা ছেকশ্যনটো লেবাৰ ছেকশ্যনটো এইটো সঠিকভাৱে তেখেতসকলৰ ল'ৰা ছোৱালীয়ে হওক বা এজন লেবাৰেই হওক ডাইৰেক্ট বেনিফিটটো তেখেতসকলে পাব বুলি আমি এটা নিয়ম বান্ধি দিছোঁ যে যিকোনো বেনিফিট ল'বৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে ট্ৰেইনিং ল'বৰ কাৰণে কিন্তু ৰেজিষ্টাৰ্ড লেবাৰ হ'ব লাগিব আৰু লেবাৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো তাতে দিব লাগিব গতিকে আমি প্ৰথম লৈছোঁ এইবাৰ ৰেচিডেঞ্চিয়েল নাৰ্ছিং ট্ৰেইনিং জেনেৰেল ডিউটি এছিষ্টেণ্ট গতিকে ইয়াতে আমি এটা নিয়ম বান্ধি দিছোঁ যে যিসকল ল'ৰা ছোৱালীয়ে আমাৰ এইটো ছেকশ্যনত যে ভাল বেছি উচ্চ শিক্ষা ল'ব নোৱাৰিলে টকা পইচাৰ মানে কিবা ক্ষেত্ৰত আৰু তেখেতসকলে আণ্ডাৰ মেট্ৰিক হওক বা হায়াৰ ছেকেণ্ডেৰীলৈকে পঢ়ি ফালে ইমানতে শিক্ষাটো মানে সামৰিলে ঘৰৰ পৰিয়ালৰ অসুবিধাৰ কাৰণে চ' তেখেতসকলক আজিকালি আপোনালোকে জানে যে হস্পিটেল নাৰ্ছিং হোমবিলাকত বহুত মানে ল'ৰা ছোৱালীয়ে এনেকুৱা নিজকে তাতে সংস্থাপন কৰিছে গতিকে আমি বিচাৰিছোঁ যে যিসকল আমাৰ নিবনুৱা ল'ৰা ছোৱালী তেখেতসকলে যেতিয়া কিবা এটা সংস্থাপনৰ কাৰণে ওলাই যাওক আমাৰ এইটো এৰিয়াৰ পৰা তেখেতসকলে কিবা এটা স্কিল লৈ যাওক বা কিবা এটা ট্ৰেইনিং লৈ যাওক যি দিয়ে আজি হস্পিটেলত নাৰ্ছিং হোমবিলাকত বহুত দৰকাৰ এনেকুৱা এছিষ্টেণ্ট জেনেৰেল ডিউটি এছিষ্টেণ্ট বহুত দৰকাৰ হয় সেইটো কাৰণে আমি এইটো ট্ৰেইনিংটো দিব বিচাৰিছোঁ আৰু এইটো ট্ৰেইনিংটো আপোনাৰ হ'ব আৰু ৰেচিডেঞ্চিয়েল হ'ব আৰু আমি গোটেই BTRত 280 জনী আমি কেণ্ডিডেটক এইখিনি সুবিধা দিব বিচাৰিছোঁ ইতিমধ্যে আমি এইটো এডভাৰটাইজ কৰি দিছোঁ অনলাইন যোগে এপ্লিকেশ্যনো আহি গৈছে গোটেইখিনি তাৰ পৰা বাছি পালে আমি এইখিনি ট্ৰেইনিং আমি প্ৰভাইড কৰিম ইয়াৰ পিছত আছে আমাৰ টেক্সি ড্ৰাইভিং ট্ৰেইনিং আমি সাধাৰণতে ভাবোঁ যে ড্ৰাইভিং প্ৰফেশ্যনটো বহুত তলৰ বুলি ভাবোঁ কিন্তু সেইটো নহয় আৰু এইটোৰ কাৰণে উৎসাহ যোগাবৰ কাৰণে আমি ট্ৰেইনিংটো ৰাখিছোঁ বহুতৰ এনেকুৱা আছে গাড়ী চলাই আছে কিন্তু লাইচেঞ্চ নাই বহুতৰ আপোনালোকে চাব আৰু এই গাড়ী চলায়ো যে নিজৰ জীৱিকা চলাই ল'ব পাৰে এটা ঘৰৰ পৰিয়ালটোক চলাই ল'ব পাৰে এইটো এটা বহুত ডাঙৰ কথা আমি যোনটো ক্লাছত আছোঁ যোনটো ছেকশ্যনত আছোঁ আমি মইতো বাগানতে থাকোঁ তাতে চাইছোঁ নিবনুৱা ল'ৰাবিলাকে গ্ৰেজুৱেশ্যন কৰি লৈছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি লৈছে কিন্তু এইবিলাক কামক মানে সৰু ভাবি ফালে কামবিলাক নকৰে কিন্তু আমি যদি গুৱাহাটী চুৱাহাটী যাওঁ কিন্তু যিবিলাকে পঢ়া লিখা কৰাই নাই সেইবিলাকে এইবিলাক কাম কৰি ফালে আজি মানে নিজৰ পৰিয়াল চলাই আছে নিজেও সংস্থাপন কৰি গৈছে গতিকে মই বিচাৰিছোঁ যে এনে থকাতকৈ কমচে কম ড্ৰাইভিংটোৱে কৰি ফালে কিবা এটা আৰ্নিং ঘৰৰ কাৰণে আনিব লাগে আৰু ঘৰৰ যি আৰ্থিক সমস্যাটো এইটো অলপ দূৰ হ'ব লাগে 110 days হ'ব আৰু 200 জনক আমি দিম আৰু যেতিয়া ট্ৰেইনিংটো শেষ হৈ যাব তেতিয়া আমি লাইচেন্সটো আমাৰ ফালৰ পৰাই ফ্ৰীকে প্ৰদান কৰিম কিয়নো এনেকৈ ফেমিলিৰ পৰা আহে যে তেওঁলোকে 5,000 টকাও এটা মানে যোগাৰ কৰিব নোৱাৰে লাইচেন্সৰ কাৰণে গতিকে আমাৰ ফালৰ পৰা আমি লাইচেন্সটো দিম আৰু এই ট্ৰেইনিঙো সেই মানে ছেকশ্যনত যাব ধৰক কোনোবা ৰেজিষ্টাৰ্ড লেবাৰৰ ল'ৰা বা ফেমিলিৰ ভাই বা এই ৰেজিষ্টাৰ্ড লেবাৰেই হওক তেখেতসকলকেহে আমি এইটো ট্ৰেইনিংটো প্ৰদান কৰিম ইয়াৰ পিছত আমাৰ কম্পিউটাৰ লিটাৰেচি প্ৰগ্ৰাম বা বহুত ষ্টুডেণ্ট এনেকৈ পাইছোঁ মোৰ তাত এপ্ৰ'চ কৰিছে যে আমি কম্পিউটাৰ শিকিব বহুত ইচ্ছা আছে কিন্তু 10,000 টকা লাগে ডিপ্ল'মা এটা ল'বৰ কাৰণে বা বহুত টকাৰ প্ৰয়োজন হয় গতিকে এই যে দুখীয়া ল'ৰা ছোৱালীক আমি কম্পিউটাৰ ট্ৰেইনিং আমি দিব বিচাৰিছোঁ ফ্ৰী 6 মান্থৰ ট্ৰেইনিং হ'ব আমাৰ আমি টোটেলি ফ্ৰীকে দিম আপোনালোকক জনাব বিচাৰিছে 6 মান্থৰ ট্ৰেইনিং হ'ব কোকৰাঝাৰ টাউনত এটা চেণ্টাৰ হ'ব গোসাইগাঁৱত হ'ব ফকিৰা গ্ৰামত হ'ব শ্ৰীৰামপুৰত হ'ব জমদুৱাৰত হ'ব শক্তি আশ্ৰমত হ'ব বাসুগাঁৱত হ'ব কাজল গাঁৱত হ'ব বিজনীত হ'ব ৰাণীখাটাত হ'ব তামোলপুৰত হ'ব মুছলপুৰ গড়েশ্বৰ শুক্লাই ওদালগুৰি টাউন খৈৰাবাৰী খৈৰাজংগল বামনজুলি ৰাজাগড় টাংলা আৰু নাগৰিজুলি মানে আমি যিখিনি আমি এইবাৰ আমি প্ৰগ্ৰেমবিলাক লৈছোঁ গোটেই BTRক সামৰি ফালে লৈছোঁ তাৰমানে এইফালে একদম শ্ৰীৰামপুৰৰ পৰা সেইফালে
5-9 চেৰফাংলৈকে গোটেইখিনি সামৰি পালে মানে ক'তো যাতে অলপতো থাকি যাব কিন্তু গোটেইখিনি কভাৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছো কিয়নো লেবাৰ ছেকশ্যনটো গোটেই বিটিআৰতে আমাৰ আছে বহুত ইম্পৰ্টেণ্ট এটা প্ৰগ্ৰাম লৈছো মোৰ বোধেৰে এইটো আজিৰ তাৰিখত বহুত ইম্পৰ্টেণ্ট হৈ গৈছে আমি নাই বুলি ক'লেও আগৰ তুলনাত এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে বহুত শিক্ষাৰ ক্ষেত্ৰত বহুত আগবাঢ়ি আছে কিন্তু সংস্থাপনৰ ক্ষেত্ৰত ইমানেই কম মানে হাৰটো আৰু এওঁলোকে বহুত ষ্টুডেণ্ট এনেকুৱা ময়ো পাইছোঁ বা এক্স ষ্টুডেণ্ট হওক বা পঢ়ি থকা ষ্টুডেণ্ট হওক এনেকুৱা হৈছে যে এওঁলোকৰ প্ৰপাৰ কেৰিয়াৰ গাইডেন্স নোহোৱাৰ কাৰণে এওঁলোকে আফটাৰ গ্ৰেজুৱেশ্যনো যদি এওঁলোকক সোধা হয় যে কি ভাবিছা আফটাৰ গ্ৰেজুৱেশ্যন কি কৰিম বুলি ভাবিছা তেওঁলোকে কয় যে এতিয়ালৈকে আমি ভবাই নাই